सानै गथ'नि बिफाया गावनि अंगखौ हास'नानै लादों। फुंनि समाव थैजों लिलि लाला थासारियाव बोखांनो हायो। राजेश दास मुंनि सुबुङा बे गिख्रंथाव हाबाखौ मावना लादों। बाक्सानि उलुबारि सान्तिपुरनि 36 बोसोर बैसोनि सानै गथ'नि बिफा राजेश दास मुंनि सासे सुबुङा बे सोमोनांथाव जाथायखौ मावदों। मिथिनो मोननाय बायदिब्ला थांनाय 1.5 बोसोर सिगां बे सुबुंनि बिसिया गुबुन हौवाजों सोमोन्दो लाखिनानै हाबानि उनाव खारलांदोंमोन। बेनि उनावनो 1.5 बोसोर बे सुबुङा मेलेमारि लोरबां जानानै गावनि अंगखौ हास'ना लायो। राजेश दासआ फुङाव हारसिङैनो दरखं मोखाङाव थैजों लिलि लाला जानानै गोग्लैना थानाय थासारियाव नखरनि सुबुंफोरा नोजोर होनानै गासै जाथाया सोराङाव फैयो। नखरनि सुबुंफोरा गोख्रै जायगानि रायजोफोरनो खौरां होयो आरो जायगानि रायजोनि हेफाजाबजों गोब्राब जोखोम जानाय हालोदाव 108 सार्भिस एम्बुलेन्सजों हस्पिटालसिम दैथायहरो। दायो बे सोमोनांथाव जाथाया ओनसोलनाङै मोनसे गिख्रंथाव थासारि सोमजिहोदों। नमस्कार, मोर नाम श्री बुधे दास। मोटामुटी बोआरी तुई मोर আজি मोटामुटी 1.5 বছৰ হ'ল। তাই বেলেগৰ তাতে গুচি গৈছি, ল'ৰা দুটা, ছোৱালী এটা ল'ৰা এটা। মইতো আজি মানে 1.5 বছৰে চামুল কৰি আছোঁ আৰু তাকো চামুল কৰিছোঁ। কিন্তু সেই কথা ভাবি ভাবিয়ে এনেহেন হ'ল না কিয়ে হ'ল মই কিন্তু নাজানো। ঘটনাটো হৈছে মানে ল'ৰা ছোৱালী ই বোৱাৰীটো গুচি গ'ল। গুচি যোৱাৰ পিছত তাৰমানে তাৰ ব্ৰেইনে কাম নকৰা হ'ল। কাম নকৰা হৈ আজি এনেকৈ কৰিও আছিল, খাইও আছিল, কিন্তু আজি 1 বছৰে মোটামুটি আহিনৰ পৰা কামো নাই বনো নাই। সি এনেহেনকৈ বাগাৰ দি এই কিবা পাল্লি কৰলাক, চলি দুটাক চাই বোলে ক'তো যাব নোৱাৰে। সি সেনেহেনকৈ ঘৰত থাকলাক। ঘৰত থাকি মাত্ৰ কালি 2 দিন কাম কৰিব গৈছিল। কাম কৰি আহি ৰাতি এনেহেন ৰাতিয়ে কৈছে না পুৱাই কৈছে, ৰাতিপুৱাই জানিলোঁ কথাটো। নিজে যি গুপ্তাংগ কাটি পেলাব জানা নাছিলোঁ, সি নিজে কাটি পেলাইছে। আজি কাটি পেলাই আজি বৰ্তমান আজি এনেহেন অৱস্থা। এতিয়া আহিল মানুহকেইটাক, কিছুমান গাঁৱৰ মানুহ খবৰ দিলাক। খবৰ দি গোটেই আহি আৰু বিবেচনাটো কৰি মানুহগিলাই গোটেই মাহে বিবেচনা কৰি 10 এতিয়া লৈ গ'ল। তো হোৱা নাই, ৰাতি হ'লেতো থকা বিছনাখনত হ'ল হৈ, কিবা এটা হ'ল হৈ, নিশ্চয় চিনাকি পালোঁ হৈ। কিন্তু সি ৰাতিপুৱা কাম কৰলাক নেকি এইটো দুৱাৰ মুখত, নিজৰ ৰুমৰ দুৱাৰ মুখতে আছে। নাই সেইটো ৰুমত তাৰমানে অকলে থাকে নাহি, লগত থাকে, দুটা আছে। আৰু ৰাতিপুৱা কেতিয়াবা উঠি যায়। আজি কিন্তু সুবিধাটো নাপালাকে সেনেকৈ উঠি যাবা। ইয়াত উপস্থিত হোৱাৰ আগতে কেইজনমান ব্যক্তিয়ে চাইছে। মই ঘৰত তেতিয়া আছিলোঁ, মোৰ মাও আহিছিল, মাও চাই গৈছে। মা চাই যোৱাৰ পিছত মই ঘৰতে কথাটো শুনিলোঁ। আহি যি দেখা পাওঁ তেখেতে মানে ঢলি পৰি আছে। ঢলি পৰি থকাত মই সুধিলোঁ বোলে কি হ'ল। তাৰপিছত তেখেতকে সুধিলোঁ মই বোলে ৰাজেশ কি হৈছে। কৈছে মই নিজে কাটিছোঁ, নিজে কাটি মই মৰাৰ হেৰি আছিল, কিন্তু মই দেখোন মৰি নগ'লোঁ, তেনেকৈ কৈছে তেখেতে। তাৰে পিছত মই ভাবিলোঁ এই কণ্ডিশ্যনটো নহ'ব, হয়তো নিশ্চয় ক'ৰবাত খবৰ দিব লাগে। মই ততাতৈয়াকৈ 10ত খবৰ দিলোঁ। 10 আহি গ'ল। 10 আহি বৰ্তমান কোন মেডিকেলত লৈ গৈছে সেইটো মই নাজানো, কিন্তু 10 এতিয়া লৈ গৈছে আমাৰ ইয়াৰ পৰা। পাৰিবাৰিক ঘটনাটো হৈছিল আজিৰ পৰা 1 বছৰ আগত। তেখেতৰ মাইকী হয়তো ক'ৰবালৈ গুচি গৈছে। তেনেস্থলতে সি তেখেতৰ মগজুত বিকৃতি ঘটি মাত্ৰ তেনেকুৱা কাম কৰিব পাৰে, এইটো আমাৰ বিশ্বাস হৈছে। মানে এই 2জন আছে, এই ল'ৰা ছোৱালী 2জনক তেখেতৰ আইতাকে চাই আছে আজিলৈকে। আমি গাঁৱৰ মানুহ হিচাপে দেখা পাই আছোঁ। তেখেতৰ ককা আছে, ককাকেও চাই আছে, তেখেতৰ ককাকে ভৰণ পোষণ দি আছে। আৰু তেখেতকো আজিলৈকে মই কাম কৰা দেখা নাছিলোঁ, কিন্তু আজি 2 দিন হ'ল বুলি ক'লে কাম কৰি আছে তেখেতে। কিন্তু কাম কৰি থকা আমাৰ ভালেই লাগিছিল, কিন্তু অকস্মাত যে এই ঘটনাটো কৰিব মই গম পোৱা নাছিলোঁ। আচলতে আমি ৰাতিপুৱা গম পাইহে আমি অবান্তৰ বুলি ভাবিছোঁ। তেখেতে কি অস্ত্ৰ ব্যৱহাৰ কৰিছে সেইটো কোৱা নাই, কিন্তু তেখেতে নিজে কৰা বুলি কৈছে মোক। পাৰে দাখনত লৈ হ'ব পাৰে, কিন্তু তেখেতে মোক কি লৈ কৰিছে সেইটো কোৱা নাই, কিন্তু তেখেতে কৰা বুলি কৈছে নিজে। गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा, फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन।
बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थाफा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।